এটা ফোনত মই মোৰ সকলো কাম এৰি ওলাই আহিলোঁ। গৈ থাকোঁতে বাটত দেখিলোঁ সকামৰ বাবে যোগাৰ কৰা খৰিবোৰ বৰমাই অকলে ৰ'দত মেলি দি আছে। এনেকুৱা পৰিস্থিতিত মই কেনেকৈ ৰৈ যাওঁ মই হ'লে নাজানো। শান্তিৰ উশাহকণ লৈ মই আগবাঢ়িলোঁ ফোন কৰা ব্যক্তিগৰাকীৰ ঘৰলৈ। গৈয়ে একাপ চামনি দিয়া চাহ পাই মনটো ভাল নলগা নহয়। ফোন কৰা মানুহজনী আছিল প্ৰণীতা বৌ। ঢেৰ কিবা কিবি দি জেতুকা পিচিছে, মোলৈও অকণ এৰিছিল। মাৰ হাতত পঠাই দিব কোৱাত তেওঁ নিজেই মোক লগাই দিম বুলি মাতি পঠাইছিল। মানুহজনীক এইকাৰণে কিবা এটা ভাল লাগে, আনতকৈ পৃথক। তাত কিছু সময় আড্ডা মাৰি ঘৰ আহিলোঁ। জেতুকা হাতত নহয় মূৰত লৈছোঁ, তথাপিও মায়ে খুৱাই দিছে দিয়ক। মাৰ হাতেৰে খালে চাগে বিষো অমৃত হ'ব। বাৰু, জেতুকা শুকোৱালৈকে ৰৈ নাথাকি মই আপোনালোকৰ মাজৰ পৰা বিদায় লওঁ। লগ পাম